Hey guys, good morning. It's 5:30 হৈছে চাওকচোন আজি কেনেকুৱা নিয়ৰ পৰিছে দেখিছেনে কিমান নিয়ৰ পৰিছে আজি হেই আজি কেনেকুৱা কুঁৱলী পৰিছে ইমান এটা ধৰিব নোৱাৰি কিন্তু আজি বহুত কুঁৱলী পৰিছে Hey guys, good morning. Welcome back to our channel Little Ayan and Mother. মই আজি এই মাত্ৰ গা চা ধুই আহিলোঁ ভাবিলোঁ ভিডিঅ' এটাই বনাওঁ চাই থাকিব ভিডিঅ'টো আপোনালোকক দেখাম আজি মই চিকু ফলৰ গছটো দেখাম চাবচোন চিকু ফলৰ গছটো এই আমাৰ ৰাস্তাতে আছে আৰু অলপমান আগত ওকে চাই যাব এয়া মই চাহ খাই আছোঁ উইথ পৰাঠা এণ্ড চিকেন এণ্ড মেয়নেজ এইজোপা চাওক এইটো হৈছে চিকু ফ্ৰুটছ আপোনালোকে দেখিছেনে চিকুৰ গছ এইটো চাওক মই দেখাই দিছোঁ বহুত মিঠা হয় এইটো খাবলৈ চিকু এইটো পকিবৰ কাৰণে ছিগি পেলাই কেঁচাতে চাউলত থৈ দিব লাগে বা কিবা মানে কাৰ্টন চাৰ্টন ভৰাই থ'লে পকি যায় চাওক কি ধুনীয়া লাগে দেখিবলৈ গছটো চিকু হয় এইটো চিকু এয়া চাওক আপোনালোকক যে দেখাইছিলোঁ কুকুৰ পোৱালিকেইটা হাই ডাঙৰ হৈছে দেখিছে দেখিছে ক'ত থাকে ভাঙা চিঙা ঘৰটোৰ ভিতৰত সোমাই থাকে এতিয়া ডাঙৰ হৈছে দেখিছে একেবাৰে ভুকি আছে তাই এয়া লুচি আৰু ঘুগনি চাওক আয়ান আৰু ৰুকসানে পূৰা খাই আছে লুচি আৰু ঘুগনি তাৰপিছত আজি আলহী আহিব আৰু আপোনালোকৰ কাৰণে আজি এটা নতুন চিকেনৰ ৰেচিপি আগবঢ়াম আপোনালোকে চাই থাকিব এইযোৰ মোৰ নিউ শ্বুজ আহি গ'ল মোৰ বাৰ্থডে' কাৰণে অৰ্ডাৰ দিছিল অকণমান লেট হ'ল মোৰ ব্ৰাদাৰ ইন লৈ দিছে এইটো মোৰ বাৰ্থডে' গিফ্ট কালাৰটো বহুত ভাল লাগিছে বহুত ছফ্ট হয় তো মিন্ট্ৰাৰ পৰা আনিছে থেংক ইউ ৰাজা হে গাইজ আজি মই কইনা ভাত খাব মাতিছোঁ চাওক মই আজি কি বনাইছোঁ এইটো মাটি দাইলৰ টেঙা নেমু দিছোঁ ইয়াত এইটো হ'ল বেম্বো শ্বুট উইথ চিকেন এইটো বেঙেনা ফ্ৰাই এইটো হ'ল কণী এইটো চাওক পোলাও এইটো ডাল আৰু এইটো হৈছে চিকেন গ্ৰেভি এইটো আচাৰ বি জলকীয়া আৰু বাঁহৰ গাজ মই যে বনাইছিলোঁ আৰু এইটো হৈছে লেই টেঙা ইমানেই বনালোঁ আৰু মাছ বনাইছোঁ মাছখিনি মানে কইনাই মাছ নাখায় গতিকে ইয়ালৈ অনা নাই আৰু চাওক ইয়াৰ কইনা মই যে কৈছিলোঁ ইয়াৰ কইনা দেই মোতকৈ 4 বছৰ সৰু আৰু মোৰ ফ্ৰেণ্ড হয় ভাত খাবৰ কাৰণে আহিছে খোৱা দেই ভালকৈ খোৱা তুমি ভাল পোৱা বস্তুটো আছে বিচাৰি লোৱা সুমন হাই কোৱা এয়া কইনা একদম বেষ্ট ফ্ৰেণ্ড কইনাৰ লগতে যায়গৈ নেকি ঠিক নাই চাওক কণীৰ কুহুম লৈ কাজিয়া লাষ্টত খাবৰ কাৰণে থৈ দিছে আমি এতিয়া খাব আহিছোঁ পাপৰি চাট মৰিগাঁও পুলিচ পইণ্টৰ ওচৰত এইটো পুলিচ পইণ্ট আৰু এতিয়া আমি খাব আহিছোঁ পাপৰি চাট ধুনীয়া বনাই অনলি 20 ৰুপিজত কেতিয়াবা খাই চাবচোন এইটো চাট বনাই আছে আমাৰ কাৰণে আৰু ফুচকাও পোৱা যায় বহুত টেষ্টি হয় খাই চাবচোন এয়া পাপৰি চাট বনাই আছে খাম আমি এতিয়া মই তোৰ অভিমান জানিলেও জগতে জানক তোক লাগে মোক নালাগে আনক প্ৰতিটো পুৱাবেলি তোক লাগে কম ভগৱান তোৰ লগতে জীৱন জীয়াই ল'ম তোৰ লগতে মৰিও চাই হ'ম খানতি কৈ থাকিবি জনমে জনমে মৰম দিও মনাম মই তোৰ অভিমান জানিলেও জগতে জানক তোক লাগে মোক নালাগে আনক প্ৰতিটো পুৱাবেলি তোৰ লগতে জীৱন জীয়াই ল'ম তোৰ লগতে মৰিও চাই হ'ম খানতি কৈ থাকিবি জনমে জনমে মৰম
মেমৰি উচাই হম খানতি কৈ থাকিবি চকুতে সজাই মাংস লৈছোঁ আধা কেজি আৰু এতিয়া মই তেলত দি দিম কেইটামান ক'লা জিৰা এতিয়া মই দি দিম মাংসখিনি ইয়াত এয়া মাংসখিনি মই ইয়াত দি দিছোঁ এতিয়া মই অলপমান ইয়াত নিমখ দিম অলপমান নিমখ দি মই মাংসখিনি অলপ সময় ভাজি ল'ম মাংসখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম অলপমান যাতে টাইট হয় তেতিয়ালৈকে মই ভাজি ল'ম চাই থাকক আপোনালোকে মই ভাজাৰ পিছত কি কৰি আছোঁ এতিয়া অলপ সময় ঢাকি দিছোঁ হৈ থাকক মাংস এয়া চাওক মাংসখিনি প্ৰায় ভাজা হৈয়ে গৈছে অলপমান ৰঙচুৱা হৈছে মাংসখিনি ভাজা হৈ গৈছে এতিয়া আমি ইয়াত দি দিম মই ইয়াত কাটি থৈছোঁ সৰু সৰু টুকুৰা কৰি সৰু মানে ইমানটো টুকুৰা কৰিছোঁ আৰু পিঁয়াজ এয়া পিচি লৈছোঁ নহৰু এয়া হ'ল দালচেনি আৰু ইলাচি হ'ল গুড়ি এয়া তেজপাত আৰু অলপমান বিলাহী একদম চিম্পুলকৈ আজি বনাম কেতিয়াবা বনাই খাই চাব আপোনালোকেও তাক মই ইয়াত এতিয়া পিঁয়াজ দি দিছোঁ এতিয়া পিঁয়াজখিনি অলপমান ভাজি ল'ম নহ'লে পিঁয়াজৰ কেঁচা গন্ধটো ভাজি ল'ম অলপমান পিঁয়াজখিনি ভাজি ল'ম চাওক মই এতিয়া পিঁয়াজখিনি ভাজি আছোঁ পিঁয়াজখিনি অলপমান আমি হ'বৰ কাৰণে দিম অকণমান আমি এতিয়া ঢাকন এখন মাৰি দিম পিঁয়াজখিনি অলপমান হৈ লওক এয়া চাওক পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে পিঁয়াজ এতিয়া আমি ইয়াত কাটি থোৱা বিলাহীখিনি দি দিম এয়া টুকুৰা টুকুৰকৈ কাটি থোৱা আমি বিলাহীখিনি ইয়াত দি দিছোঁ এতিয়া আমি লাহে লাহে ইয়াত দিম নহৰু আৰু ইলাচি আৰু দালচেনি পেষ্টখিনি দি দিছোঁ এতিয়া ইয়াত দিম মই অলপ নিমখ সোৱাদ অনুযায়ী অলপ হালধি জলকীয়া গুড়ি চবেই নিজৰ আন্দাজ মতে দিব আৰু কোনোবাই বেছি খায় কোনোবাই কম খায় মইতো বেছিকৈ খাওঁ কৈছোঁৱে আগৰ ভিডিঅ'ত আপোনালোকক আৰু অলপমান জিৰা গুড়ি এইখিনি এতিয়া অকণমান ভাজি লওঁ দেখিছেনে কালাৰটো এতিয়া কেনেকুৱা হৈছে চাব যদি বেছি কাৰাকৈ খাব বিচাৰে আৰু অলপমান দিব জলকীয়া আৰু হালধি চাওক কালাৰটো ধুনীয়াই হৈছে আৰু অকণমান দেখিছোঁ কালাৰটো অকণমান লাইট নিচিনা লাগিছে সেইকাৰণে মই দি দিছোঁ অলপমান হালধি আৰু এতিয়া এইখিনি অলপমান এনেকৈ ভাজি ল'ম চাওক এনেকৈ মই অলপ সময় ভাজি আছোঁ আৰু এয়া চাওক মই এইফালে পানী গৰম কৰি আছোঁ সদায় তৰকাৰী উতলা গৰম পানী দিব ঠাণ্ডা পানী দিলে তৰকাৰীৰ টেষ্টটো ভাল নহয় কাৰণ ভাজি থাকোঁতে গৰম হৈ থাকে ন ঘপককৈ ঠাণ্ডা পানী দি দিলে তৰকাৰীৰ টেষ্টটো ভাল নহয় এইটো চাওক এতিয়া ভাজি হ'ল এতিয়া মই ইয়াত কি দিম উতলা গৰম পানীখিনি ইয়াত মই ঢালি দিম তাত মই অলপ দিম অলপ দি পেলাই অলপ সময় লৰাই ল'ম চাওক কি ধুনীয়া কালাৰ আহিছে আৰু অলপমান দি দিম এতিয়া তৰকাৰীখিনি এতিয়া সিজিবৰ কাৰণে মই ঢাকনাটো মাৰি দিম তেতিয়া তৰকাৰীখিনি সিজি যাব আৰু তাৰপিছত ৰেডি হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ এয়া চাওক মোৰ চিকেনৰ একদম চিম্পল এটা ৰেচিপি হৈ গ'ল ৰেডি হৈ গ'ল এতিয়া আমি ভাতৰ লগত পোলাওৰ লগত বা পৰঠা ৰুটি চবৰ লগতে খাব পাৰোঁ আপোনালোকেও কেতিয়াবা ঘৰত বনাবলৈ ট্ৰাই কৰিব ৰেচিপিটো আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব তেতিয়া মোৰ সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব থেংক ইউ বাই বাই